নমস্কাৰ বন্ধুসকল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰিছে জনতা ভৱনত আৰু সেই বৈঠকত বিভিন্ন কিছুমান আঁচনি গ্ৰহণ কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে শিক্ষক নিযুক্তিৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কথা তেওঁ জনাইছে আৰু এই ক্ষেত্ৰত শিক্ষক নিযুক্তি যিসকল নিবনুৱা আছে বিশেষকৈ তেওঁ অসম কেবিনেটত জনোৱা অনুসৰি শিক্ষক নিযুক্তি সেই চাহ বাগিচা অঞ্চলৰ শিক্ষাখণ্ডৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে তেওঁ 819টা শিক্ষকৰ নতুন পদ সৃষ্টিৰ অনুমোদন জনোৱা বুলি জনাইছে। তাৰ ভিতৰত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 419খন বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় 2খন আৰু হাইস্কুল এখন, বাগিচা পৰিচালিত হাইস্কুল এখন, এই তিনিওটা পৰ্যায়তে বিশেষকৈ মধ্য ইংৰাজী 2খন আৰু হাইস্কুল এখন আৰু 419খন হৈছে নিম্ন প্ৰাথমিক বিদ্যালয় আৰু এইখিনি হৈছে চাহ বাগিচা এলেকাৰ শিক্ষিত নিবনুৱাসকলৰ বাবে ভাল খবৰ। 819টা নতুন পদ সৃষ্টি কৰি চাহ বাগিচা অঞ্চলত তেওঁ শিক্ষাখণ্ডত উৎকৰ্ষ সাধনৰ লক্ষ্যৰে আগবাঢ়িব বুলি মুখ্যমন্ত্ৰী মহোদয়ে নিজে জনাইছে আৰু ইয়াৰ লগে লগে হয়তো আৰু লাহে লাহে আমাৰ জেনেৰেল কেটাগৰীৰ বাবে যিখিনি প্ৰাৰ্থী আছে, শিক্ষিত নিবনুৱা প্ৰাৰ্থী, টেট বঞ্চিত প্ৰাৰ্থী, টেট উত্তীৰ্ণ হৈ তেওঁলোকে ৰৈ আছে, অলপ মাৰ্কছৰ কাৰণে বহুতে ৰৈ আছে আৰু আমাৰ যিটো শিক্ষক নিযুক্তিৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে, ভেৰিফিকেশ্যনৰ প্ৰচেছটো চলি আছে, এইখিনি কমপ্লিট হোৱাৰ পিছত পৰৱৰ্তী হয়তো SSAত নতুন পদ সৃষ্টি কৰাৰ চেষ্টা তেওঁলোকে নিশ্চয়কৈ কৰিব। চাহ বাগিচা এলেকাত 819টা পদ যদি নতুনকৈ তেওঁলোকে সৃষ্টি কৰিব পাৰে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত যদি আমাৰ নতুন শিক্ষানীতিৰ আধাৰত যথেষ্ট সংখ্যক শিক্ষকৰ প্ৰয়োজন হ'ব আৰু এই আধাৰতে নতুন শিক্ষকৰ পদ সৃষ্টিৰ কাৰণে নিশ্চয় পদক্ষেপ হাতত ল'ব আৰু পিছৰ পৰ্যায়ত আমি সেইটো দেখিবলৈ পাম। যিটো শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছতে SSAত পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে, মই ইয়াৰ আগতেও জনাইছিলোঁ আৰু তেনেকৈ হয়তো নতুন পদ সৃষ্টি কৰি নতুন আঁচনিৰ থ্ৰুদি আমাৰ শিক্ষিত নিবনুৱা যিসকলে টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ হয়তো ঘপকৈ কোনোবা দিনা আহি যাব পাৰে। আপোনালোকে বাট চাব আৰু এই প্ৰচেছটো এতিয়া নহয়, আপোনালোকৰ যিটো শিক্ষক নিযুক্তিৰ প্ৰচেছ চলি আছে এই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছতহে পৰৱৰ্তী পৰ্যায়ত এইটো সুযোগ আছে, চান্স আছে। মই ইয়াৰ আগতেও জনাইছিলোঁ, আপোনালোকে বহুতে সুধি আছিলে কেতিয়া ওলাব, গতিকে আপোনালোকে বাট চাব লাগিব যিহেতুকে এটা প্ৰচেছ চলি আছে। পিছৰ পৰ্যায়ত নিশ্চয় আপোনালোকে জানিব পাৰিব। আশা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে খবৰবোৰ আপোনালোকে ৰেগুলাৰলি পাই থাকিব পাৰে।